7 মাহৰ গৰ্ভাৱস্থা। আজি আমি এই ভিডিঅ'টোত গৰ্ভাৱস্থাৰ 7ম মাহৰ বিষয়ে ভালকৈ জানিম। শিশুটোৰ বিষয়ে জানিম, মাতৃগৰাকীৰ বিষয়ে জানিম, লগতে তেওঁলোকৰ ল'বলগীয়া কিছুমান সাৱধানতাৰ বিষয়ে জানিম। তেতিয়াহ'লে ব'লক ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। প্ৰথমতে শিশুটোৰ বিষয়ে জানি লওঁ। এইখিনি সময়লৈকে শিশুটোৰ সম্পূৰ্ণৰূপে ডেভেলপ হৈ গৈছে। তেওঁলোকৰ শৰীৰৰ প্ৰত্যেকটো অংগই ভালকৈ ডেভেলপ হৈ গৈছে। লগতে তেওঁলোকৰ লাঞ্চটো মেচিয়ৰ্ড হৈ গৈছে, যাৰ ফলত যদি কেতিয়াবা কিছুমানৰ আগতীয়া ডেলিভাৰী হৈ যায়, তেতিয়াহ'লে শিশুটোৰ কোনো ভয় নাথাকে। শিশুটো এতিয়ালৈকে 36 চেণ্টিমিটাৰলৈকে বাঢ়া দেখা যায়। লগতে শিশুৰ ওজন যিটো সেইটো 900ৰ পৰা 1 কেজিৰ ভিতৰত হোৱা দেখা যায়। আৰু এটা ডাঙৰ কথা যে এইখিনি সময়ৰ পৰা অৰ্থাৎ 7 মাহৰ পৰা শিশুটোৰ ওজন যে ভালকৈ গেইন হ'বলৈ ধৰিব। আৰু এটা হেল্ডি প্ৰেগনেঞ্চিৰ বাবে ওজন বঢ়াটো বহুতেই ভাল, বহুতেই দৰকাৰী। এই 7 মাহৰ পৰা ডেলিভাৰীলৈকে তেওঁলোকৰ ওজনটো খুব সোনকালে বাঢ়িবলৈ ধৰে। যেতিয়ালৈকে সম্পূৰ্ণ ডেলিভাৰী সময় আহিব, তেতিয়ালৈকে শিশুটোৰ ওজন 3 কেজিলৈকেও হোৱা দেখা যায়, গতিকে বা তাতকৈও বেছি হোৱা দেখা যায়। গতিকে এইখিনি সময়ত তেওঁলোকৰ ওজনটো খুব সোনকালে বাঢ়িবলৈ ধৰে। এতিয়া জানো আহক মাকৰ বিষয়ে। প্ৰথমতে ব্ৰেষ্ট চাইজটোৰ কথা কৈ লওঁ। এইখিনি সময়ত ব্ৰেষ্ট চাইজটো অলপ ডাঙৰ হৈ পৰে, লগতে নিপলটো ডাঙৰ আৰু ডাৰ্ক কালাৰৰ হৈ পৰে। লগতে কিছুমানৰ এইখিনি সময়ত নিপলৰ পৰা এটা আঠাজাতীয় পদাৰ্থ ওলাব পাৰে, যিটোক কলেষ্ট্ৰম বুলি কোৱা হয়। এইটোৰ বাবে চিন্তা কৰিবলগীয়া একো নাই। এইটো হৈছে বাচ্ছাৰ বাবে গাখীৰৰ নলীবোৰ ধুনীয়াকৈ ডেভেলপ হৈ গৈছে আৰু খোল খাই গৈছে, তাৰ ফলত কেতিয়াবা এইটো ওলায়। খালি আপোনালোকে সাৱধান হৈ থাকিব যে ইয়াৰ ফলত আপোনালোকৰ নিপলটোত কোনো ইনফেকশ্যন যাতে নহয়, ভালকৈ চাফা কৰি থাকিব, যাতে যেতিয়া ডেলিভাৰী হ'ব, বাচ্ছাটোক যেতিয়া আপোনালোকে গাখীৰ খুৱাব, সেই ইনফেকশ্যনে সেই শিশুটোক দিগদাৰি দিব পাৰে। গতিকে আপোনালোকে নিপলটো চাফা কৰি ৰাখিব। এইখিনি সময়তে কেতিয়াবা মাতৃগৰাকীৰ বেছি পেচাব অনুভৱ হয় বা ঘনাই ঘনাই পেচাব লগাৰ দৰে অনুভৱ হয়, কাৰণ শিশুটো এইখিনি সময়ত তলৰ ফালে গতি কৰে। গতিকে মাতৃগৰাকী ইউৰিনাৰী ব্লাডাৰৰ ওপৰত প্ৰেছাৰ পৰে, গতিকে তেওঁলোকৰ বাৰে বাৰে পেচাব লগাৰ দৰে হয়। ইয়াৰ উপৰিও তলৰ ফালে বিষ, কঁকালৰ বিষ বা ওজন ভাৱ হোৱা আৰু ভাৰ্জিনাটো বেছি বিষ অনুভৱ হোৱা, এনেকুৱা ধৰণৰ সমস্যা হোৱা দেখা যায়। এইবোৰ একদম নৰ্মেল কথা হয়। কেতিয়াবা আপোনাৰ ভাৰ্জিনাত কিবা ওলাই যোৱাৰ নিচিনাও লাগে, এইটো সাধাৰণ কথা। মাত্ৰ যদি এইবোৰ বেছি হয়, তেতিয়া আপোনালোকে ডক্তৰৰ পৰামৰ্শ ল'ব, কাৰণ বেছিটো হ'লে কিবা অন্য সমস্যাৰ ফলতো হ'ব পাৰে। ইয়াৰ উপৰিও আপোনাৰ ভৰিৰ বিষ বা ভৰি ফুলাৰ দৰে সমস্যা হয়। এইটো আগৰ পৰাই হয়, মই ইয়াৰ আগৰ ভিডিঅ'টোতো কৈছোঁ। যদি এনেকুৱা সমস্যা আপোনালোকৰ হৈ আছে, তেতিয়াহ'লে আপোনালোকে ভৰিখন দীঘল কৰি বহিব, আৰু যেতিয়া আপোনালোকে শুই বা দীঘল হৈ বহে, তেতিয়া ভৰিৰ তলত গাৰু লৈ পেলাইও বহিব বা শুব পাৰে। ইয়াৰ ফলত আপোনালোকৰ ভৰিৰ যিটো ফুলা সমস্যা সেইটো কমি যাব। ইয়াৰ লগত মাকৰ স্কিনতো কিছুমান প্ৰভাৱ পৰে। মহিলাগৰাকীৰ গালত আপোনাৰ ক'লা ক'লা ধৰণৰ দাগ দেখা পাবও পাৰে, আৰু ইয়াৰ লগতে ষ্ট্ৰেচ মাৰ্ক আৰম্ভ হৈ যায়, কাৰণ এইখিনি সময়ৰ পৰাই শিশুটোৰ ওজনটো বহুত সোনকালে বাঢ়িবলৈ ধৰিব, বেছিকৈ বাঢ়িবলৈ ধৰিব। ফলত ষ্ট্ৰেচ মাৰ্কছো আপোনালোকৰ পেটত বেছিকৈ অহা দেখা যায়, ফলত খজুৱতি হ'ব পাৰে। আৰু কেতিয়াবা এইখিনি সময়ত মাকৰ উশাহ লোৱাটো অলপ সমস্যা হয়, তেতিয়াহ'লে তেওঁলোকে অলপ উশাহৰ বাবে এক্সাৰচাইজ কৰক। এইটো নৰ্মেল হয়, সাধাৰণতে হোৱা দেখা যায়। বেছি হ'লে ডক্তৰৰ ওচৰলৈ নিশ্চয় যাব। এতিয়া জানো আহক আপোনালোকক কেনেধৰণৰ সমস্যাই দেখা দিব পাৰে। আপোনালোকৰ গেছটো অলপ বেছি হ'ব পাৰে, গেষ্ট্ৰিকৰ সমস্যাটো থাকিব পাৰে। লগতে আপোনালোকৰ বিপিটো চেক কৰি থাকিব, বিপিৰ সমস্যাও এইখিনি সময়ত দেখা যায়। তাৰোপৰি ব্লাড চুগাৰ লেভেলটো আপ ডাউন হ'ব পাৰে, গতিকে এইখিনি সময়ত আপোনালোকৰ ব্লাড প্ৰেছাৰ চেক কৰি থাকিব, হিমোগ্ল'বিন টেষ্ট হয়, ব্লাড চুগাৰ টেষ্ট হয়। এইখিনি টেষ্ট ডক্তৰে কৰে। আপোনালোকে এইখিনি সময়ত এইখিনি টেষ্ট কৰাটো বহুতেই প্ৰয়োজনীয়। এইখিনি সময়ত আপোনালোকৰ আহাৰত কিছুমান বস্তু থকাটো বহুতেই প্ৰয়োজনীয়, যেনে হৈছে আপোনালোকৰ আইৰণ জাতীয় আহাৰ আপোনালোকে খোৱাটো বহুতেই প্ৰয়োজনীয়। প্ৰ'টিন আহাৰত যাতে আপোনালোকৰ প্ৰ'টিন ভৰপূৰ মাত্ৰাত আপোনালোকে পায়। তাৰোপৰি ফলিক এচিড, যিবোৰ আহাৰত আপোনালোকে ফলিক এচিড পায়, তেনেধৰণৰ আহাৰ খাওক। বেবীটোৰ বাবে আপোনালোকে DHA থকা খাদ্য খোৱাটো বহুতেই প্ৰয়োজনীয়, কাৰণ ইয়াৰ ফলত ব্ৰেইন ডেভেলপমেণ্ট হোৱা বহুত সহায় হয়। তাৰোপৰি আপোনালোকে কেলছিয়াম জাতীয় আহাৰ খাওক, য'ত ভৰপূৰ মাত্ৰাত কেলছিয়ামৰ পৰিমাণ পোৱা যায়। বাকী সকলো ভিটামিনৰে প্ৰয়োজন বহুত হয়, গতিকে আপোনালোকে সকলো ভিটামিনৰে
ভাল ভাল বস্তু বা আপোনালোকে শাক পাচলি লগতে মাছ মাংসও ভালকৈ খাবলৈ লওক। তেতিয়াহ'লে আপোনালোকৰ যিটো বেবীৰ গ্ৰথ লগতে আপোনালোকৰ স্বাস্থ্যও ভালে থাকিব আৰু ডেলিভাৰীৰ সময়তো একো সমস্যা হোৱা দেখা নাযায়। এতিয়া কেইটামান জানিবলগীয়া কথা। এইখিনি সময়ত আপোনালোকে আপোনালোকৰ ডক্তৰৰ লগত সম্পূৰ্ণ যোগাযোগ ৰাখক। এইখিনি সময়ত যেতিয়া লগ ধৰিব দিয়ে লগ ধৰক। লগতে যিখিনি পৰীক্ষা কৰিব দিয়ে সেইখিনি কৰক। লগতে আপোনালোকে ডেলিভাৰীৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ থাকক, কাৰণ কেতিয়াবা আগতীয়াকৈও হৈ যাব পাৰে। গতিকে আপোনালোকে তাৰ বাবে প্ৰস্তুত হৈ থকাটো বহুতেই প্ৰয়োজনীয়, কাৰণ হঠাতে আপোনালোকৰ তেনেকুৱা কিবা হ'লে আপোনালোকৰ বহুত অসুবিধা হৈ পৰিব। গতিকে তাৰ বাবে যিখিনি সামগ্ৰী লাগে সেইখিনি আপোনালোকে যোগাৰ কৰি থৈ দিয়ক। এতিয়া দুটামান হেল্থ টিপছ। আপোনালোকে কমেও 8 ঘণ্টা ৰাতি শুব আৰু পাৰিলে দিনত 2 ঘণ্টাকৈ শুব। ৰেষ্ট লোৱাটো বহুতেই প্ৰয়োজনীয়। এইখিনি সময়ত আপোনালোকে পানী বেছিকৈ খাওক। পানী খোৱাটো বহুতেই প্ৰয়োজনীয়। লগতে আপোনালোকে চেক কৰি থাকিব যাতে আপোনালোকৰ দুৰ্বল নালাগে আৰু হিমগ্ল'বিনৰ অভাৱ একেবাৰে নহয়। লগতে আপোনালোকে চাহ কফি এইবোৰ বেছিকৈ নাখাব বা বেছি স্পাইচি ফুড বা বেছি মছলাজাতীয় খাদ্য নাখাব, যাতে আপোনালোকৰ এচিডিটিৰ সমস্যা বেছি নহয়। বাকী আপোনালোকক আগৰ ভিডিঅ'ত কৈছোঁৱেই যে এইখিনি সময়ত আপোনালোকৰ শিশুটোৱে সম্পূৰ্ণৰূপে শুনিব বা আপোনালোকৰ কথাবোৰ অনুভৱ কৰিব পৰা হয়। গতিকে আপোনালোকে ভাল কথা কওক, ভাল গান শুনক, মিউজিক আৰু লগতে ভাল কিতাপ পঢ়ক আৰু কিতাপ পঢ়ি বেবীটোক শুনাওক, বেবীটোৰ লগত কথা পাতক। লগতে আপোনালোকে বেছি কাম নকৰিব, ৰেষ্ট লওক। তাৰোপৰি হাঁহি ফূৰ্তি কৰি থাকক। তেতিয়াহ'লে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল।